জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই প্ৰথমবাৰৰ বাবে এই মুহূৰ্তত মুখ খুলিছে। মই একো লুকুৱাবলৈ চেষ্টা কৰা নাই, মই পলোৱা নাই বুলি এই মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মাই উল্লেখ কৰিছে। মই সুৰক্ষাৰ আশ্বাস পালেই গুৱাহাটীলৈ ঘূৰি আহিম, SITৰ সন্মুখত মোৰ পক্ষ দাঙি ধৰিম, সুৰক্ষা লাগে। সিদ্ধাৰ্থ শৰ্মাক এই কথা উল্লেখ কৰিছে। মই জুবিন দাক বচাবলৈ সকলো ধৰণৰ চেষ্টা কৰিছিলো, এয়া উল্লেখ কৰা পৰিলক্ষিত হৈছে। ভাৰতলৈ জুবিন দাক ঘূৰাই অনাৰ ব্যৱস্থাও মই কৰিছিলো। মোৰ বন্ধু বান্ধৱ পৰিয়ালে ঘৰলৈ ঘূৰি আহিবলৈ বাধা দিছিল। নিজৰ সুৰক্ষাৰ স্বাৰ্থত দিল্লীত থাকিবলৈ বাধ্য হৈছো। দিল্লীতে আছে সিদ্ধাৰ্থ শৰ্মা। মই দৰ্শক জনাও যে জুবিন গাৰ্গে তুৰাত জন্ম হৈছিলে, যোৰহাটত আছিলে, বিজনীত আছিলে, কৰিমগঞ্জত পঢ়িছিলে। দেউতাকৰ মুখৰ পৰাই জানিম। অকমান আমাৰ জুবিন গাৰ্গৰ শৈশৱটো অকমান জনাওকচোন। শৈশৱটো মানে তাৰ শৈশৱটো সিফালে চঞ্চল আছিলে। লগৰ বন্ধুবিলাকৰ লগত পটকৈ মিটিং ফ্ৰেণ্ড হৈ যায়। তেনেকৈ নিজৰ ইচ্ছামতে চলিছিলে। স্কুললৈ প্ৰথম দিনাখন পঠিওৱা হ'ল যোৰহাটৰ কাৰ্মেল স্কুলত। জন্ম সেই তুৰাত 1970 চনত তুৰাত তেওঁৰ জন্ম। আৰু তাৰ পৰা আহি আমি এটা ষ্টেজত যোৰহাট পালোহি। যোৰহাট পাওঁতে জুবিনক স্কুলত দিবৰ হ'ল। কাৰ্মেল হাইস্কুল আছে যোৰহাটত, ইংলিছ মিডিয়াম, তাত দিয়া হ'ল। প্ৰথম দিনাখন তেওঁ স্কুললৈ গ'ল, গাড়ীয়ে লৈ যায়, আমি ৰাস্তাত উঠাই দিছোঁ। তাৰপিছত ঘূৰি আহিলে আহিব সময়ত গাড়ীখনত আকৌ তেওঁ থাকি আহিলে। তেওঁ গোটেই স্কুল ছুটি দিছে, ল'ৰা ছোৱালীবোৰ ওলাইছে, গৈ গাড়ীত বহিছে। তেওঁ তাত আকৌ চুইং এখন আছিলে স্কুলতে, সেই চুইংখনত উঠি চুইং কৰিবলৈ ধৰিলে আৰু ল'ৰা ছোৱালীক লৈ গাড়ী গুচি আহিলে। গাড়ীয়ে আপোনাৰ যিখন কিতাপ আপুনি লিখিছিলে যে জুবিন গাৰ্গ জন্মৰ সময়তো ৰেডিঅ' এটা আপুনি কিনি দিছিলে, অকণমান জনাওকচোন। এইটোতে তুৰাত তেওঁতে একেবাৰে কেঁচুৱা, তেওঁক খেলা তুমি নিজৰ যত্ন ল'বা, তুমি নিজৰ যত্নটো নলোৱা। তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে, কোনে বনালে? তুমি নিজেইতো বনাইছা নিজৰ। মানুহে কৰিছে তোমাক। They made me machine. I was not like that. সেইকাৰণে মোক খং উঠে নহয়। তুমি লিখিছিলা মই এটা যন্ত্ৰই বনালে। যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম। যুদ্ধত যেতিয়া মৰে লগত 3টা মানুহে থাকে, বাকীবোৰ কোনো নাথাকে, কিন্তু চব পলাই যায়।